বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে কৃষ্ণাই নমঃ। হে সাধু সমস্ত, আজি পুনৰ আমি আপোনাক সকলোৱে লৈ আহিছোঁ শাস্ত্ৰৰ লগতে পুৰাণৰ কেইটিমান জানিবলগীয়া কথা। সেইকেইটা হ'ল প্ৰকৃতি কাক কয়, পুৰুষ কাক কয়, পৰ মানে কি, পৰাৰ্ধ কাক বোলে, আৰু পঞ্চদশ নিমিষ কাক বোলে, অৰ্থাৎ নিমিষ বা পঞ্চদশ কাক বোলে, কিমান কলাই 1 ঘণ্টা হয়। এই সময় যে আমাৰ এঘণ্টা সময়, এই এটা ঘণ্টা সময় কিমান কলা মিলি হয়। মুহূৰ্ত কাক বোলে, কিমান মুহূৰ্তই এদিন হয়। উত্তৰায়ণ আৰু দক্ষিণায়ন মানে কি, যুগ দিন বছৰ, এটা যুগত কিমান বছৰ হয় আৰু কিমান ঘণ্টাই এদিন হয়, আৰু কিমানটা দিনে এটা বছৰ। মনন্তৰ কাক বোলে, মনন্তৰ দিব্য সংখ্যাৰ পৰিমাণ কিমান, আৰু 13 নম্বৰ তাৰ অনুপাত, অৰ্থাৎ মনো দিব্য সংখ্যাৰ পৰিমাণৰ অনুপাতে মানুহৰ বছৰৰ পৰিমাণ কিমান, আৰু ব্ৰাহ্ম দিন কাক। এই 14টা প্ৰশ্নৰ উত্তৰ আজি আমি আপোনালোকৰ ওচৰলৈ আগবঢ়াম। জানিবলগীয়া কথা, প্ৰকৃতি। প্ৰথম প্ৰশ্ন, প্ৰকৃতি কাক কয়? প্ৰকৃতি অৰ্থাৎ সত ৰজ তম 3 গুণৰ সাম্যতাকে প্ৰকৃতি বোলে। আমাৰ শাস্ত্ৰত উদিত আছে ভকতজন প্ৰকৃতি মোৱা হ'ব লাগে, অৰ্থাৎ আমি সদ্যহতে প্ৰকাশ কৰি থাকো ভকতজন মানে এই নাৰীৰ ৰূপী হ'ব লাগে, সেইটো নহয়। প্ৰকৃতি অৰ্থাৎ সত ৰজ তম এই 3টা গুণ, এই 3টা গুণক নিজৰ মুঠিত আবদ্ধ কৰিব পৰা হ'ব লাগে। এই 3 গুণৰ সাম্যতা, এই 3টা গুণৰ প্ৰতি আকৃষ্ট ভকতজন হ'ব নালাগিব, সেইজনে হৈছে প্ৰকৃতি। প্ৰকৃতি তাকে কয়, সত ৰজ তম 3 গুণৰ সাম্যতাকে প্ৰকৃতি বোলা হয়। পুৰুষ কাক কয়? পুৰুষ কোনজন হয়? মাটি, মাটি 1 নম্বৰ, 2 নম্বৰ পানী, 3 তেজ, বায়ু আৰু আকাশ। এই পঞ্চভূত পুৰুষ আখ্যা দিয়া হয়। আমাৰ এই শৰীৰটো পঞ্চভূত শৰীৰ বুলি কোৱা হয়। মাটি, পানী, তেজ, বায়ু আৰু আকাশ। এই 5টি পুৰুষ আখ্যা দিয়া হৈছে। পৰ তাকে কোৱা হয় ব্ৰহ্মাৰ 100 বছৰ পৰম আয়ুস পৰ বুলি কোৱা হয়।
আৰু ইয়াৰ বিপৰীতে পৰাব্ধ কোৱা হয়। এই পৰাব্ধ তাকে কোৱা হয় ব্ৰহ্মাৰ 100 বছৰক দুভাগ কৰিলে যি হয় সেই আধা দুভাগক এভাগক পৰাব্ধ বুলি কোৱা হয়। অৰ্থাৎ 100 সংখ্যাটোক দুটা ভাগত বিভক্ত কৰি আমি 50 কৰা হৈছে। এই 50 চব পৰাব্ধ বুলি কোৱা হয়। পঞ্চদশ অৰ্থাৎ 50 নিমিষ কাক নিমিষ অৰ্থাৎ চকুৰ প্ৰচাৰ সমান। আমি যিটো চকুৰে অকণ নমৰাকৈ যিমান সময় আমি স্থিৰভাৱে চাই থাকিব পাৰোঁ, স্থিৰ হৈ চোৱা সময় আৰু চকুৰ পুতলিটো জাপ মৰা সময়, এই সময়ছোৱাত নিমিষ বুলি কোৱা হয়। এক কাষ্ঠা অৰ্থাৎ হ'ল এক নিমিষ যোগ কৰি 18 নিমিষ কাল যেতিয়া হয়, সেই 18 নিমিষ কালক কাষ্ঠা বুলি কোৱা হয়। কিমান কাষ্ঠা যোগ হলে এক কলা হয়। কলা 30 কাষ্ঠাত এক কলা হয়। অৰ্থাৎ চকুৰ প্ৰচাৰৰ সমান যি সময়, সেই সময় এটা নিমিষ এক নিমিষ কৰি 30 কাষ্ঠা হলে সেই 30 কাষ্ঠাত এক কলা হয় বুলি কোৱা হয়। সেই এক কলা চন্দ্ৰমণ্ডলৰ 16 ভাগত এভাগ। চন্দ্ৰটোক আমি 16টা ভাগ কৰি যি এভাগ হয়, সেই এভাগক এক কলা বুলি কোৱা হয়। আৰু তেনেদৰে 30 কলাত 1 ঘণ্টা। চন্দ্ৰমণ্ডলটো 16 ভাগত বিভক্ত কৰিলে 1 কলা হয়। আৰু ঠিক তেনেদৰে 30 কলাত এক কলাকৈ 30টা কলা জুট হলে 1 ঘণ্টা। পৃথিৱী প্ৰলয় কেতিয়া হয়? 7 ৰজতম অৰ্থাৎ প্ৰকৃতি আৰু পুৰুষ দুয়ো যেতিয়া মিলন, প্ৰকৃতি অৰ্থাৎ 7 ৰজতম সাম্য স্থলত আহিলে আৰু পুৰুষ অৰ্থাৎ মাটি, পানী, তেজ, বায়ু, আকাশ এই তিনিটি যেতিয়া সমান হৈ প্ৰকৃতিৰ লগত স্পৰ্শ হ'ল, তেতিয়া পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হয়। সৃষ্টিয়ে নতুন পাতনি। 3 ঘণ্টাত 1 মুহূৰ্ত আৰু তাক আমি পোহৰ বুলি কওঁ। তেনেদৰে 8টা পোহৰ, 8 পোহৰ এদিনত 24 ঘণ্টা এদিন। মুহূৰ্তত মানুহৰ 1 অহোৰাত্ৰ। 8 মুহূৰ্তত অৰ্থাৎ 8টা পোহৰে মানুহৰ 1 অহোৰাত্ৰ। অহোৰাত্ৰ অৰ্থাৎ দিন আৰু ৰাতি, ইয়াক অহোৰাত্ৰ বুলি কোৱা হয়। 30 অহোৰাত্ৰই 2 পক্ষাত্মক 1 মাহ। এমাহত 30 অহোৰাত্ৰ থাকে, অৰ্থাৎ দিন ৰাতি 30টা নিহিত হৈ আছে। তাক
দুই পক্ষাত্মক অহোৰাত্ৰ বুলি কোৱা হয় এই কাৰণে ইয়াতেই কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ নিহিত হৈ আছে। এনেদৰে দুই পক্ষাত্মক এক মাহ আৰু এনেদৰে 6 মাহ একলগ হৈ এক অয়ন বুলি কোৱা হয়। সময়ক এক অয়ন বুলি কোৱা হয়। সেই অয়ন হৈছে এক দক্ষিণায়ন আৰু দুই উত্তৰায়ন। উত্তৰায়ন কাক কয়? দক্ষিণায়ন। দক্ষিণায়নত দেৱতাসকলৰ ৰাতি হয় আৰু উত্তৰায়ণত দেৱতাসকলৰ দিন। অৰ্থাৎ দেৱতাসকলৰ দিন উত্তৰায়ণ আৰু ৰাতি হ'ল দক্ষিণ। যেনেদৰে মনুষ্য দিন ৰাতি দুয়োটাই নিহিত হৈ আছে, ৰাতি শয়ন কৰে, দিনত নিজৰ কৰ্ম। উত্তৰায়ণ দক্ষিণায়ন। এতিয়া আমি আহোঁ যুগ দিন বছৰ। এইটো এটা মহান জানিবলগীয়া কথা। যুগ কেইটা আৰু প্ৰত্যেক যুগত কিমান হাজাৰ বছৰকে আছে? যুগ 4টা। সত্য, দাপৰ, তেতা, কলি। সত্য, দাপৰ, তেতা, কলি। সত্য 4000 আৰু তেতা 3000, দাপৰ 2000 আৰু কলি 1000 বছৰ। 4 যুগৰ সহস্ৰ পৰিমাণ 4000 প্লাছ 3000 প্লাছ 2000 প্লাছ 1000 ইজুকেল 10,000 বছৰ। ইয়াক আমি সহস্ৰ বছৰ পৰিমাণ যদি পূৰণ কৰি লওঁ, অৰ্থাৎ 10 লাখ হাজাৰ বছৰ, 10 লাখ অৰ্থাৎ 4 যুগৰ সহস্ৰৰ পৰিমাণ 4000 যুগত ব্ৰহ্মা, অৰ্থাৎ 10 লাখ 4000টা যুগ হ'ব। সত্য, দাপৰ, তেতা, কলি, সত্য, দাপৰ, তেতা, কলি, এনেদৰে 40,000 যুগ যেতিয়া গতি যাব, গ'লে ব্ৰহ্মাৰ এদিন। অৰ্থাৎ মনুষ্যৰ 4000 যুগ ব্ৰহ্মাৰ এটা দিন বুলি কোৱা হৈছে। ব্ৰহ্মাৰ এদিনত 14 অৰ্থাৎ 14 মনুৰ জন্ম হয়। এদিন অৰ্থাৎ দিবা ৰাতি কথা কোৱা হৈছে ইয়াত। অহোৰাত্ৰি। মনুষ্যৰ 4000 যুগ যেতিয়া পাৰ হয়, ব্ৰহ্মাৰ এটা দিন, অৰ্থাৎ মনুষ্যৰ 10 লাখ হাজাৰ বছৰ পাৰ হ'লে ব্ৰহ্মাৰ এদিন বুলি কোৱা হৈছে। আৰু সেই এদিনতে 14 মনুৰ উৎপত্তি হয়। আৰু এই মনুসকল সেই এক কালতে জন্ম হয় আৰু মৃত্যু হয়। আৰু ইয়াতেই সপ্তৰ্ষি দেৱতাসকল, ইন্দ্ৰ, মনু আৰু তেওঁলোকৰ পুত্ৰসকল এক কালতেই জন্ম আৰু এক কালতেই মৃত্যু হয়। মনন্তৰ কাল। মনন্তৰ তাকেই কোৱা। মানুহৰ 4000 যুগ আৰু ব্ৰহ্মাৰ এদিন। মনন্তৰ কাক কোৱা হয়? মনুষ্যৰ 4000 যুগ আৰু ব্ৰহ্মাৰ মাত্ৰ
অহোৰাত্ৰি অৰ্থাৎ এটা দিন ঘণ্টা হিচাপে 24 ঘণ্টা, পহৰ হিচাপে 8 পহৰ। এই 24 ঘণ্টাত ব্ৰহ্মাৰ এদিন 14 মনুৰ উৎপত্তি সময়ত, এই এদিনত ব্ৰহ্মাৰ 14 মনুৰ উৎপত্তি অৰ্থাৎ জন্মৰ যি সময়, সেই সময়কণক মনন্তৰ বুলি কোৱা। আৰু মনন্তৰৰ দিব্য সংখ্যা কিমান? মনন্তৰৰ দিব্য সংখ্যাৰ পৰিমাণ কিমান? 8,52,000 বছৰ। সেই অনুপাতে মনুষ্যৰ বছৰ পৰিমাণ কিমান? যদি মনন্তৰসকলৰ দিব্যা সংখ্যাৰ পৰিমাণ 8,52,000 বছৰ হয়, তেন্তে মানুহৰ বছৰৰ পৰিমাণ কিমান হয়? মানুহৰ বছৰৰ পৰিমাণ 1,67,20,000 বছৰ। এই 1,67,20,000 বছৰ কালত 14 গুণ সময়ত ব্ৰাহ্মদিন বুলি কোৱা হয়। ব্ৰাহ্মদিন কাক বুলি কোৱা হয়? 1,67,20,000 বছৰ কালৰ 14 গুণ, এই 1,67,20,000 বছৰক পূৰণ 14ৰ লগত কৰিলে যি সংখ্যা ওলাব, সেই সময়ছোৱাক ব্ৰহ্মদিন বুলি কোৱা হয়। কৃষ্ণ যদি আমাৰ এই কথা আপোনাসৱৰ মনোগ্ৰাহী হয় আৰু আপোনাসৱে আমাৰ দ্বাৰা আগলৈ এনেদৰে ভাগৱত তত্ত্বসমূহ পাবলৈ বাঞ্ছা কৰিছে, তেন্তে এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মোৰ আশা থাকিল, যাতে এই তথ্যসমূহ আপোনাসৱে পোৱাৰ উপৰিও আপোনালোকৰ দ্বাৰাই আৰু বহু সহস্ৰজনে লাভ কৰি উপকৃত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। কৃষ্ণ।